ককাইদেউ আপুনি বহুত দিনৰ মূৰত আহিলে দেই বহুত কাম আছিলে হৰেন সেই কাৰণে আহিব পৰা নাছিলো পিছে তোমালোক সকলোৰে ভালনে ভালে কুশলে জীয়াই আছো আৰু এইজন তোমাৰ সৰু ল'ৰাজন নহয় জানো এইজনে মোৰ সৰু ল'ৰাজন এইজন খুৰা তোৰ মনত আছেনে তোক যে সৰুতে বৰ মৰম কৰিছিলে মই চিনি নাই পোৱা কিন্তু মই টপা আংকল বহুত দেখিছো অলগদ্ধ কি কৈছ ডাঙৰ মানুহক এনেকৈ কয় নেকি একো নাই দিয়া সৰু ল'ৰা যে একো বুজি নাপায় মুখত যি আহে তাকে কয় পিছে ভাইটি তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 8ত পঢ়ি আছো ঐ তই খুৰাৰ ভৰিত ধৰি সেৱা কৰ কি সেৱা কৰিব লাগিব নেকি ঠিক আছে কৰিছো নালাগে নালাগে ভাইটি নালাগে দিয়া ঐ ভৰিত ধৰ নালাগে নালাগে ভাইটি নালাগে দিয়া ঐ ভৰিত ধৰ হে ঈশ্বৰ মাৰি নিয়া মোক আৰু এটাই কৈছে ভৰিত ধৰ নহলে মাৰি দিম আনটোৱে কৈছে ভৰিত নধৰ নহলে মাৰি দিম কি কৰো মই হ'ব দিয়া ভৰি ধৰিব নালাগে হেৰি নহয় আংকল মই আপোনাক প্ৰশ্ন এটা সুধিব পাৰোনে কি প্ৰশ্ন সোধা সোধা হেৰি নহয় আংকল আপোনাৰ মূৰটো টপা আৰু আলুৰ দৰে গোল কিয় এই পোৱালিটো বৰ দুষ্ট ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব হৰেন মোৰ ঘৰত কাম এটা আছে মই যাওঁ ইমান সোনকালে যায়নে অলপ দেৰি ৰখক ভাত খাই যাব ৰখিব নোৱাৰো কাম এটা আছে সোনকালে যাব লাগে হেৰি নহয় আংকল আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰ নিদিলে যে প্ৰশ্নটোৰ উত্তৰ নিদিয়াকৈ মই আপোনাক যাবলৈ নিদিওঁ ইয়াৰ পৰা পলোৱাটোৱে ভাল হ'ব নহলে এই পোৱালিটোৱে মোৰ সকলো মান সন্মান খাব